Hey guys, get ready with me. প্ৰথমতে এটা ৱাৰ্নিং দিব বিচাৰো। মোৰ ওচৰত না এক্সপেন্সিভ মেকআপ আছে না পাৰফেক্ট সেটআপ আছে। সেই কাৰণে কৈছো, জাজ নকৰিবা, ফিল কৰা। আজি মোৰ ৰিলছ বনাবলৈ মন গল। সেই কাৰণে অকমান মেকআপ কৰিছো আৰু ব্লাছটো ভৰাই লাগাইছো। কাৰণ ভিতৰে যেনেকুৱাই নহওক বাহিৰৰ পৰা পিংকি হৈ থাকিব মন গৈছে আজি। তাৰ পাছত মই আইলাইনাৰ লগালো, যোনটো অলমোষ্ট শেষে হৈছিলে। এটা চকুত লাগিলে আৰু ইটো চকুৱে কৈছে মেৰে সাথ তো ধোকা হৈ গয়া। যেনে তেনে লগালো, কিন্তু হাতখন বিষাই গ'ল নহয়। কেতিয়াবা এই ভঙা হাতখনেও বৰ এটিটিউড দেখাই দিয়ে অ'। তাৰপিছত মই মাস্কাৰা লগালো আৰু লিপ লাইনাৰ দি মই লিপষ্টিকো লগালো, লিপ লাইনাৰো কৰিলো আৰু। তাৰ পাছতে মই ফুট চুট লগাই ড্ৰেছ পিন্ধি ৰেডি। আজি মোৰ খুব নাচিব মন গৈ আছিলে, সেইকাৰণে মই আজি হাতখনক ইগনৰ কৰি নাচিয়ে দিলো ৰাইজ। মই কি গানত নাচিছো তোমালোকে গেছ কৰাচোন আৰু কমেণ্ট কৰা। ভাগৰ লাগি গ'ল ৰাইজ, আজি ভিডিঅ'টো শেষ দি, বাই।